বিটিসি নির্বাচন বেশি দিন নাই, সকলেই জানে। মানে আমার বিটিসি নির্বাচনটো প্রত্যেক বছরে 5 বছৰত পিছে পিছে এপ্রিল মাহত তাৰমানে বিহুৰ আগত হোৱাৰ সম্ভাৱনাটো বেছি। আগতো আমাৰ যোৱা 2020 যিটো নিৰ্বাচন ইমাৰ্জেঞ্চিৰ কাৰণে হৈছে, কিন্তু আমাৰ খুব মানে সম্ভাৱনাটো বেছি, যেহেতু বিজেপি আৰু ইউপিপি যেনেকৈ কাম কৰি আছে সেইটো চালে নিশ্চয় এপ্ৰিল মাহতে হ'ব বিহুৰ আগে আগে। 6ৰ পৰা 10ৰ ভিতৰত সদায় আমাৰ বিটিসি নিৰ্বাচনটো হৈ থাকে। সেইকাৰণে বেছি দিন নাই, ধৈৰ্য থাকক। আপোনালোকে বহুত ধৈৰ্য ধৰি আমাৰ বিপিএফ দলক মৰম কৰি পেলাই ৰাখি আহিছে, নিশ্চয় আমি 5 মাহটো থাকক। बैसागुनि सिगां सिगां जायो जोंनि इलेक्शना। थांनाय 2020नि इलेक्शनाबो बैसागुनि सिगांमोन। कभिडर कारणे कर'ना সিডলি যিটো উপ নিৰ্বাচন হ'বলৈ গৈ আছে, বাই ইলেকশ্যন যিটো হ'বলৈ গৈ আছে সিডলি সমষ্টিত 13 তাৰিখ নৱেম্বৰত হ'ব। ইয়াত আমি স্পষ্ট কৈছোঁ, যোৱাকালিও আমাৰ বিপিএফ দলে অকলে খেলিব, কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই আমি উপ নিৰ্বাচনটো ইলেকশ্যন খেলিব। আৰু যিটো আমাৰ হিচাপ প্ৰত্যেকটা সমষ্টি ৱাইজত আমি যিটো হিচাপ কৰিছোঁ, আমি 80,000ৰ ওপৰত ভোট পাই আছে। আমাৰ ইয়াত বিটিসি সমষ্টি 5টা পৰিছে: চালাকাটি, কাজলগাঁও, নিশ্চিমা, 14 নম্বৰ চিৰাং, 13 নম্বৰ চিৰাং। এই 5টা সমষ্টিৰ ভিতৰত অকল 14 নম্বৰ চিৰাঙৰহে আমাৰ MCLA নাই। এই 4জন MCLA থকা ক্ষেত্ৰত আমি এই উপ নিৰ্বাচনত আমি কেনেকৈ হাৰিম? যোৱা MP ইলেকশ্যনৰ যিটো ৰিজাল্ট, এই 5টা সমষ্টিত আমি জিকিছোঁ বাছ। বিটিসি নিৰ্বাচনত আহি আছে, খুব সম্ভৱ আমি এপ্ৰিল মাহতে হোৱাৰ সম্ভাৱনাটো বেছি দেখিবলৈ পাইছোঁ আমি। যেন হওক বিপিএফ হিচাপে অকলে খেলিব বিটিসি নিৰ্বাচনত। এপ্ৰিল মাহত যিটো হ'ব, কাৰো লগত মিত্ৰতা নহয়। মুঠতে আমি আজিৰ দিনত 25টা তলত বিপিএফ দলে নাপায়। 25ৰ ওপৰত সবচে কম হ'লেও 25টা, 25। আপোনালোকে চাওক, এই গুমা সমষ্টিটো 100% আমি জিকি আছোঁ। জমদুৱাৰ সমষ্টি আমি জিকি আছোঁ। চৰাইবিল সমষ্টি আমি জিকি আছোঁ। এইবাৰ কচুগাঁৱত জিকিব। কোকৰাঝাৰত 12টা সমষ্টি আছে। কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপে 12টাত আমি 11টা সমষ্টিত আমি জিকিম। 12টা সমষ্টিৰ ভিতৰত 11টা আমি জিকিমেই। বাই চান্স একটা হাৰিব পাৰে, চান্স আছে। সেইকাৰণে মই কাৰেক্ট কিমানটো হ'ল 11টা, 12টা সমষ্টিৰ ভিতৰত 11টা।